হেল্ল' গাইজ, বহুত দিন মূৰত আজি আৰু এটা ভিডিঅ'লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে গ্ৰেড 3, গ্ৰেড 4 আৰু আছাম পুলিচ ABUBত আহিবলগীয়া কুৱেশ্যন আনচাৰসমূহ আৰু এইবোৰৰ পৰাই কুৱেশ্যন আনচাৰসমূহ আহিব। আপোনালোকে ভিডিঅ' স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক। যেনে কুৱেশ্যন নম্বৰ 1, ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য কোনখন? অৰ্থাৎ ভাৰতবৰ্ষৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য কোনখন? ইয়াত তিনিটা উত্তৰ দিয়া আছে। তিনিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে ইয়াত চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গুজৰাট। 2 নম্বৰটো হৈছে শুদ্ধ উত্তৰ। আৰু কুৱেশ্যন নম্বৰ 2 হৈছে যে মূল্যৰ স্তৰ ক্ৰমাগত বৃদ্ধিক কি কোৱা হয়? অৰ্থাৎ বৃদ্ধি কোৱা হয়। ইয়াত চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মুদ্ৰাস্ফীতি। 2 নম্বৰটো শুদ্ধ উত্তৰ। আৰু 3 নম্বৰটো হৈছে যে নিম্নলিখিত কোনখন উপন্যাস পদ্মশ্ৰী ৰংবং তিৰাংগে ৰচনা কৰিছিল? ৰংবং তিৰাঙে ৰচনা কৰিছিল। ইয়াত চাৰিটা উত্তৰ দিয়া আছে। এ নম্বৰ যে মিত্ৰজয়, বি নম্বৰ যে অসমীয়াত যাৰ হেৰাল সীমা, চি নম্বৰ যে ৰং মিলিৰ হাঁহি, 2 নম্বৰ যে মিৰি জীয়াৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে চি নম্বৰটো ৰং মিলিৰ হাঁহি। আৰু 4 নম্বৰটো হৈছে যে ভাৰতৰ ৰাষ্ট্ৰপতি কোনে শপত পাঠ কৰোৱা হয় বা কৰোৱাই? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। এ নম্বৰটো প্ৰধানমন্ত্ৰী, বি নম্বৰটো দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, আৰু বি নম্বৰ যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, আৰু চি নম্বৰটো হৈছে যে লোকসভাৰ অধ্যক্ষ। অৰ্থাৎ ইয়াত টাইপ কৰাটো অকণমান মিষ্টেক হৈছে। আপোনালোকে বেয়া নাপাব, অকণমান বুজি পাবলৈ চেষ্টা কৰিব। ইয়াৰ চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে বি নম্বৰ। অৰ্থাৎ ইয়াৰ হিচাপত বি নম্বৰ, কিন্তু এনচাৰটো হৈছে চি নম্বৰ। চি নম্বৰত আহিব, কাৰণ এ নম্বৰ যে প্ৰধানমন্ত্ৰী, বি নম্বৰ দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, আৰু চি নম্বৰ যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, আৰু 2 নম্বৰ যে লোকসভাৰ অধ্যক্ষ। অৰ্থাৎ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শুদ্ধ উত্তৰ। চাৰি নম্বৰটো হৈছে যে নিম্নলিখিত কোনখন আটাইতকৈ পুৰণি সংকলন বুলি বিবেচনা কৰা হয়? নিম্নলিখিত কোনখন আটাইতকৈ পুৰণি সংকলন বুলি বিবেচনা কৰা হয়? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। এ নম্বৰটো যে যুৰ্বেদ, বি নম্বৰটো অথৰ্ববেদ, চি নম্বৰটো ঋগ্বেদ, আৰু 2 নম্বৰটো সমবেদ। ইয়াত চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে ঋগ্বেদ। আহোম সাম্ৰাজ্যৰ শেষৰ ৰাজধানী কোনখন ঠাইত আছিল? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে যোৰহাট। 6 নম্বৰটো হৈছে যে নিম্নলিখিত কোনটোৰ সৈতে অসম চৰকাৰৰ মিছন বসুন্ধৰা সম্পৰ্কিত আছে? অসম চৰকাৰৰ মিছন বসুন্ধৰা কোনটোৰ লগত সম্পৰ্কিত আছে? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। মহৎ পালন আৰু জীৱিকা, বি নম্বৰ যে মহিলা সবলীকৰণ, চি নম্বৰ যে ভূমি লক্ষ্য আৰু ভূমি ৰাজহ, আৰু 2 নম্বৰ যে ডিজিটেল শিক্ষা। অৰ্থাৎ ইয়াত চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে চি নম্বৰটো ভূমি লক্ষ্য আৰু ভূমি ৰাজহ। 7 নম্বৰটো হৈছে যে বেডমিণ্টন খেলুৱৈগৰাকীক চিনাক্ত কৰা। ইয়াত চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে পল্লেলা গোপীচন্দ্ৰ। 8 নম্বৰটো হৈছে টোকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? টোকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে যোৰহাট। 9 নম্বৰটো হৈছে পৃথিৱীৰ বৃহত্তম দ্বীপ গ্ৰীণলেণ্ড কোনখন দেশৰ অংশ? গ্ৰীণলেণ্ড কোনখন দেশৰ অংশ? পৃথিৱীৰ বৃহত্তম দ্বীপ, পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ, অৰ্থাৎ বৃহত্তম দ্বীপ গ্ৰীণলেণ্ড। এই গ্ৰীণলেণ্ডখন কোনখন দেশৰ অংশ বুলি কোৱা হয়? চাৰিটা উত্তৰ দিয়া আছে। এ নম্বৰটো যে ডেনমাৰ্ক, বি নম্বৰটো যে ছুইডেন, চি নম্বৰটো যে কানাডা, আৰু 2 নম্বৰটো হৈছে আইচলেণ্ড। এই চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে এ নম্বৰটো ডেনমাৰ্ক।
যেনে 10 নম্বৰটো হৈছে নিম্নলিখিত অসমৰ বাদ্যযন্ত্ৰসমূহ কোনটো সাধাৰণতে বাঁহেৰে নিৰ্মিত। যেনে ইয়াত 4টা বাদ্যযন্ত্ৰ দিয়া আছে, যেনিবা 4টা উত্তৰ দিয়া আছে। 4টা উত্তৰৰ ভিতৰত 4টাই কিন্তু বাদ্যযন্ত্ৰ হয়। আৰু বাদ্যযন্ত্ৰ কোনটো বাঁহেৰে সাধাৰণতে বাঁহেৰে নিৰ্মাণ কৰা হয়। বাদ্যযন্ত্ৰৰ ভিতৰত কোনটো সাধাৰণতে বাঁহেৰে নিৰ্মাণ কৰা হয়। যেনে এ নম্বৰটো হৈছে দবা, বি নম্বৰ হৈছে মদকিং, চি নম্বৰ হৈছে দুত্ৰা আৰু ডি নম্বৰ হৈছে টকা। অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে টকা। আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।